Hello guys, মই আজি মানে এটা বস্তু খাই আছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এই হুকুৰালি যে খাইছিলে বিয়েৰটো, এইটো মই এতিয়া বৰ্তমান খাই আছোঁ এইটো। আৰু তাৰ লগত আছে চানা, হুকুৰি বা কি খাইছিলে এইটো নাজানো, কিন্তু মই হ'লে চানা খাইছোঁ। এইটো বিয়েৰ দেই, বিয়েৰ হয়। আজিৰ পৰা ময়ো মদ খোৱা ষ্টাৰ্ট কৰি দিলোঁ আকৌ। আপোনালোকেও খাব নেকি? খাইছে দিয়া আহক। আৰামে বেলেগ মদ খোৱা, আপোনালোকো আহিব পাৰে যোগদান কৰিবলৈ আকৌ। বহুত নিচা হয়, একদম দামাক নিচা। খাওক খাওক, অলপ হ'লেও খাওক, বেয়া পাব নহয়, মুখ লাগিব নহয়, বিশেষকৈ ল'ৰাখিনিৰ মুখ লাগিব পায়। মুখ লাগিলে মোৰ কি হ'ব? পেট ফুলিব, পেট ফুলিলে মেডিকেল যাব লাগিব, মেডিকেল গ'লে মোৰ কি হ'ব? ইমান ধুনীয়া জীৱনটো বৰবাদ হৈ যাবচোন। হেল্ল' গাইজ, দেখিলেনে এতিয়া ময়ো মদ খাব পাৰোঁ। আপোনালোকে ভাবিছিলে যে মই মদ খাব নোৱাৰোঁ বুলি কিনে, এতিয়া কেনে? এতিয়াতো মই মদ খাই আছোঁ। এতিয়া কওকচোন আপোনালোকৰ মতামতবিলাক, ক'বনে এতিয়া? কওক। আৰু চাব নেকি? চানা খাইছোঁ ন মদৰ লগত, এইটো চানা, এইটো চানা এনেকৈ খাই দিব, আৰু এইটো খাই দিব। মদটো মানে আকৌ খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল আকৌ এইবিলাক। আপোনালোকে বৰকৈ কৈ থাকে নহয়, অনলি ৰিলছে বনাই থাকে, অনলি ৰিলছে বনাই থাকে। এতিয়া বনাইছোঁ আকৌ মদ খোৱা ভিডিঅ'। এতিয়া ৰিলছ বাদ দিলোঁ, এতিয়া মদ খোৱা ভিডিঅ' বনাম। আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মোৰ লগত যোনবিলাক সহযোগ কৰে, যোন মানুহে সহযোগ কৰে, সকলোবিলাক আহিব। মই একদম এগ্ৰী আছোঁ আপোনালোকৰ লগত মদ খাবলৈকে। সঁচা, মিছা যেন পাইছে নেকি? সঁচা। হয় নেকি? এইটো আকৌ কমেণ্টহে কৰিছোঁ দেই, কোনো বেয়াকৈ নাভাবিবা। মানে এক্টিংবিলাক আকৌ মদ খাওঁতে বেলেগ হৈ গ'ল আকৌ। আগতে বেলেগ আছিলোঁ, এতিয়া বেলেগ হৈ যাব আকৌ। মদৰ নিচা লাগি আছে যে, সেইকাৰণে আকৌ মোৰ মদটো আপোনালোকৰ দৰে নহয় যে, মোৰ মদটো অকণ বেলেগ। মোৰ মদটো খালে মানে দেৰিকৈ নিচা নালাগে, লগ লাগে নিচাটো। সেইকাৰণে মানে আপোনালোকক কৈছোঁ, মই এতিয়া নিচাত কি কৰি আছোঁ মই তলকিব পৰা নাই যে, বকি আছোঁ। ঠিক আছে, বাই গাইজ, বেয়া নাপাবা আপোনালোকে, সকলোৱে নাপাব বেয়া। মোৰ লগত মদ খালে শ্বেয়াৰ কৰি খাব। বাই বাই।